নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেল জেটিএম লাইভলৈ। আজি 23 ডিচেম্বৰ 2020 মই আপোনালোকৰ ওচৰত লৈ আছোঁ আজিৰ ডেইলি কুইজৰ 5টা প্ৰশ্ন। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক আজিৰ ডেইলি কুইজৰ 5টা প্ৰশ্নলৈ আমি আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে When India first participate in the Summer Olympics, ইণ্ডিয়াই সামাৰ অলিম্পিক্সত প্ৰথমবাৰৰ বাবে কেতিয়া অংশগ্ৰহণ কৰিছিল? অপশ্যন আছে 1896 এথেন্স, 1900 পেৰিছত, 1904 চেণ্ট লুইছত আৰু 1908 চনত লণ্ডনত। অপশ্যন 4টাৰ ভিতৰত কোনটো হ'ব পাৰে আপোনালোকে ভাবক। শুদ্ধ উত্তৰটো হৈছে 1900 চন পেৰিছ। 1900ত পেৰিছত অনুষ্ঠিত হোৱা সামাৰ অলিম্পিক্সত ইণ্ডিয়াই পোনপ্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে India's first Olympic gold in hockey came in dash Olympic Games. হকীত ইণ্ডিয়াই প্ৰথম অলিম্পিক গোল্ড কোনখন অলিম্পিকত পাইছিলে? অপশ্যন আছে 1937 চন বাৰ্লিন জাৰ্মানী, 1948 চন লণ্ডন ইংলেণ্ডত, 1928 চন আমষ্টাৰডাম নেদাৰলেণ্ডছত, 1932 চন লছ এঞ্জেলেছ ইউনাইটেড ষ্টেটছ। কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1928 চন আমষ্টাৰডাম নেদাৰলেণ্ডছত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত ইণ্ডিয়াই হকীত প্ৰথমটো গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন IOC ফুল ফৰ্মটো কি? ইণ্ডিয়ান অলিম্পিক কমিটি, ইণ্ডিয়ান অলিম্পিক কমিশ্যন, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিশ্যন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ নেক্সট আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। IOC হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? পেৰিছ ফ্ৰান্সত, লণ্ডনত, নিউয়ৰ্ক নে লুচানে ছুইজাৰলেণ্ডত? IOC হেডকোৱাৰ্টাৰ অৱস্থিত লুচানে ছুইজাৰলেণ্ডত। অপশ্যন ডি শুদ্ধ উত্তৰ লুচানে ছুইজাৰলেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে IOA ফুল ফৰ্ম কি? ইণ্ডিয়ান অলিম্পিক এলায়েন্স, ইণ্টাৰনেশ্যনেল অলিম্পিক এলায়েন্স, ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যন নে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন, ডি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন IOA ফুল ফৰ্ম। তো এইকেইটা আছিল আজিৰ 5টা ডেইলি কুইজৰ 5টা প্ৰশ্ন। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা নতুন শিতান কুইজ ফৰ ইউ, যিটো প্ৰশ্ন মই আপোনালোকৰ ওচৰলৈ আগবঢ়াম কুইজ ফৰ ইউ। তো আহক আমি চাই লওক কুইজ ফৰ ইউ কুৱেশ্যন কেইটা। আচ্ছা, তাৰে আগতে ইয়াতে এনচাৰ কেইটা মই তলত লিখি লৈছিলোঁ। গোটেইকেইটা এনচাৰ ইয়াতে আছে। পেৰিছ প্ৰথমটো, নেক্সটটো আমষ্টাৰডাম, চিটো আছিলে ইণ্ডিয়ান অলিম্পিক কমিটি, ডিটো আছিল লুচানে ছুইজাৰলেণ্ড আৰু লাষ্টটো হৈছে 5 নম্বৰটো ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন। তো আহক এতিয়া আমি নতুন শিতান যিটো আছে আজিৰ কুইজ ফৰ ইউ সেইটো লৈ যাওঁ। আজিৰ কুৱেশ্যনটো হৈছে IOC ৱাজ ফাউণ্ডেড অন। IOC কেতিয়া গঠন কৰা হৈছিলে? 1896, 1894, 1895, 1893। শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্টত জনাব। তো এইটো আছিল আজিৰ কুইজ ফৰ ইউৰ কুৱেশ্যন। তেনেহ'লে আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ধন্যবাদ। জয় আই অসম।